আজি আমি বাউখুংগ্ৰী সমষ্টিত ঈদগাহ মছজিদ আৰু খবৰস্থান কমিটিৰ সভাপতি সম্পাদক আৰু সদস্যসকলৰ লগত ভাৱ বিনিময় কৰিছোঁ আমাৰ ইছলামিক ভাইসকলৰ মাজত মাটিৰ সমস্যা আছে বুলি বহুত অজুহাত তেনেকৈ আহি থাকে অকল ইছলামিক ভাইসকলৰ কাৰণে নহয় অকল অনাবড়োসকলৰ নহয় আমাৰ বড়ো অনাবড়ো সকলোৰে মাটিৰ সমস্যাটো খুব বেছি আছিলে কিন্তু আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ইলেকশ্যন কেম্পেইন হোৱাৰ মানে কোড অফ কণ্ডাক্ট হোৱাৰ আগলৈকে 1,14,000 ফেমিলিক আমি অলৰেডি মাটিৰ পাট্টা দিয়া হ'ল গতিকে মাটিৰ সমস্যাটো আমি শেষ কৰিবলৈ বিচাৰি আছোঁ আৰু 2025 যি কাউন্সিল ইলেকশ্যন হ'ব কাউন্সিলৰ আগে হিন্দুই হওক বা মুছলমানেই হওক বড়োই হওক বা অনাবড়োই হওক যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক বনাফাইড চিটিজেন সকলোৰে মাটিৰ সমস্যাটো সমাধান কৰিবলৈ আমি সক্ষম হ'ম এই ক্ষেত্ৰত আপোনালোকৰো আমাৰ প্ৰয়োজন আমাৰ ইলেক্ট্ৰনিক মিডিয়া বা পেপাৰ মিডিয়াৰ যোগেদি 35 লাখ আমাৰ বিটিয়াৰবাসী আজিলৈকে মাটিৰ ওপৰত কনচিয়াছ নহয় যাৰ ফলত দালালি ৰূপে কিছুমান ব্যক্তিয়ে মুছলমানক লৈ পেলাই বড়োক লৈ পেলাই অনাবড়োক লৈ পেলাই তেনেকৈ পলিটিক্স কৰিবলৈ সক্ষম হৈছে গতিকে আমি বিশ্বাস কৰিছোঁ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে সকলো ব্যক্তিকে সকলো জাতিকে আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হয় আমাৰ বিটিয়াৰ অঞ্চলৰ যেটো মানে বাৰ্নিং সমস্যা এই বাৰ্নিং সমস্যাটো সমাধান কৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰাত আমি নিগাজিকে কাম কৰিবলৈ সক্ষম হ'ম এইটো আশা কৰিছোঁ এনডিএৰ কেনেকুৱা ষ্টেটাছ আছে এতিয়া জিকিউ না এনডিএটো চৰকাৰ গঠন কৰিবই ইয়াতো ডাউট কৰিব লগা নাই এজন দুজন মানুহে কি কয় আমি এনডিএৰ এটা এলায়েন্স দল বুলি বহুত ধৰণৰ কথা কৈ পেলাই তেনেকৈ মিছা বদনাম কৰি অপবদনাম কৰি পেলাই ভোট তুলিবৰ কাৰণে চেষ্টা কৰি আছে কোকৰাঝাৰ সমষ্টিত আমাৰ ইয়াত তথাপিও যিয়ে নকওক কিয় কোকৰাঝাৰত আমাৰ কোনো কণ্টেষ্ট কাৰো লগত নাই আমাৰ কণ্টেষ্টটো মানে ইউপিপিএলে কণ্টেষ্ট কিয়নো আমি জিকিমে আমি চৰকাৰ গঠন কৰাৰ পাছত কোকৰাঝাৰ বা বিটিয়াৰ কাউন্সিলৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কি ধৰণে ডেভেলপমেণ্ট আনিব পাৰে ইয়াৰ প্ৰজেক্টহে কৰি আছোঁ আৰু এতিয়া আমি কেম্পেইনটো নামত লৈ পেলাই আমি আমাৰ সমাজখনৰ কি অসুবিধা কি সুবিধা হৈ আছে মানুহৰ কিহৰ মানে কি কয় আকালত পৰি পেলাই কিবা মানুহে কাৰবাৰ কিবা এটা চিন্তা কৰি আছে নেকি সেইবোৰ আমি বুটলিবলৈহে সময় পাইছোঁ गोजोनथाव खौरां नोंथाङा कटन आरो इरि जि गाननो मोजां मोनोना नोंथांमोननि थाखाय लानानै फैदों चिरां जिल्लानि सापागुरियाव थानाय आगर दाग्रा आफादा 1 एप्रिलनिफ्राय 30 एप्रिलसिम बैसागुनि 20% 50% डिसकाउन्टनि अफार आगर स्टोराव हौवाफोरनि थाखाय कटन आरो इरि जिफोरखौ मोननो हायो जेरै जेन्स शार्ट शर्ट कुर्ता लं कुर्ता वेस्टकट गामसा स्टल मफलार आर'नाइ आरो हिन्जावफोरनि थाखायबो कटन आरो इरि जिफोरखौबो मोननो हायो जेरै लेडिस कुर्ता लेडिस टप लेडिस पेन्ट दखना साद्रि इरि स्टल आरो इरि सलफोरनि गानग्रा जोमग्राफोरनि जिखौ मोननो हायो कटन आरो इरि जिफोरखौ गानग्रा एबा बायग्राफोरनि थाखाय आगर स्टोरा मोजां सुबिदाबो खालामदों जेरै अनलाइननि गेजेरजों WhatsApp नाम्बार फेसबुक आरो इन्स्टाग्रामनि गेजेरजों बायनो हागोन आरो सोरबाफोर हलसेल बायग्रा दंबा हलसेलबो बायनो हानायनि सुबिदा दं बेजों लोगोसेनो मोनसे गोजोनथाव खौरांबाव आगर दाग्रा आफादाव सोरबाफोर जि दानो गोसो गुदुं आइजो सुबुं दंब्ला जि दाफिननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 8822063339 9678923836 आरो 9613 224401 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन